হ্যাপি বার্থডে মেকআপ কৰি আছে পুৰা বঢ়িয়া মজা সুন্দৰ লাগিছে রেডি গুগু আমার দিশান বাবু পুরা রেডি আমি গোটেইবিলাকে ক'ত যাম বার্থডে পার্টি খাব ক'ত বার্থডে পার্টি খাব পিংগলেশ্বৰ মন্দিৰ আজি বাৰ বার্থডে হয়নে আমি বার্থডে যাম ওকে বা পার্টি খাব যাব এতিয়া পিংগলেশ্বৰ রেডি হৈ আছে পুৰা আজি মানে আমাৰ পুৰা মাইনাৰ বাৰ্থডেটো বাৰ্থডে সেইকাৰণে গোটা সপাই যাব বা বা বঢ়িয়া চ' ফাইনেলি মই আহি পালোঁ পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয় এইটো পিংগলেশ্বৰ আমাৰ কামৰূপ বেজাৰৰ ওচৰত সেইফালে আমাৰ গোটেই পৰিয়ালৰ মানুহখিনি আগতে আহিছে মোৰ অকণমান আহোঁতে দেৰি হ'ল গতিকে সিহঁতে মানে আছে ভিতৰতে মই যাই লগ কৰোঁ মুনুৰ বাৰ্থডে বুলি মানে বেলেগ কেনেকুৱা আয়োজন নাই কিন্তু সেইকাৰণে ঘৰৰ সকলোৱে ভাবিলোঁ এবাৰ পিংগলেশ্বৰ মন্দিৰত যাওঁ তাতে সেৱা জনাওঁ তাইৰ ভৱিষ্যত জীৱনটো ভাল হওক সেইটো আশা কৰি আমি সকলোবোৰ আজি ইয়াতে আহিছোঁ আৰু মোৰ অকণমান দেৰি হ'ল মানে মোৰ ঘৰত কাম আছিলে মোৰ কিবা কিবি অকণমান ব্যৱসায়ৰ কিবা কাম আছিলে সেইকাৰণে অকণমান দেৰি হ'ল আহি পাইছোঁ সিহঁতে আছে গোটেইবিলাক আহকচোন বাৰু ভিতৰলৈ যাম এই দেৱালয়খনত মই আগতে বহুতবাৰ আহিছোঁ মোটামুটি 4-5বাৰমান আহিছোঁ আৰু বৰ ভাল লাগে পৰিৱেশটো বৰ ধুনীয়া আৰু আমাৰ পৰা বহুত বেছি দূৰো নহয় চাৰিআলিৰ পৰা আহি বেজাৰৰ পৰা সোমাই আহিব লাগে অকণমান ভিতৰ ফালে আৰু বেছি দূৰ নহয় বৰ ধুনীয়া পৰিৱেশ আৰু মানুহ যথেষ্ট হয় দৰ্শনাৰ্থী ইয়াতে যথেষ্ট হয় ভাল লাগে গতিকে আহক এবাৰ আৰু ভিতৰত চাই যাওঁ ইহঁতে কি কৰিছে আৰু আমাৰ এইকেইটা ইয়াতেই আছে বাপৰে এইয়া গোটেইবিলাক ইয়াতে আছে এইটো কৃতিকা মাইনা ওকে ইয়াতে মানে চব ভোজনালয় ইয়াতে সকলো দৰ্শনাৰ্থী ইয়াতে ভাত খাব আৰু এনেদৰে ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে আৰু আমাৰ বাৰ্থডে কালি এটা খোৱাত আহি বহি আছে কৈ নাই কি হ'ব পূজা কৰিলি নে নাই বঢ়িয়া গুড়া ক'ত লাল দিয়া দিয়া অ' মা দিছান কা বঢ়িয়া ভাত পানী খাই ইয়াতে বহিছোঁ আৰু আমাৰ এয়া চবে খাই লৈ বহি পুৰা আৰাম কৰি আছে মানে হা গুগুদা কেনেকুৱা লাগিল কেনেকুৱা গুগু বঢ়িয়া বা 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 অ'কে 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 ইয়াতে ধুনীয়াকৈ ব্যৱস্থাটো ভালেই খোৱা লোৱা ইয়াতে বনাই আনি গোটেইবিলাকে লগ লাগি খাই ভালেই লাগিছে আপোনালোকক কেতিয়াবা আহিব ভাল পাব বাই বাই তোমালোক যোৱা হ'ল পাৰ্টি পালা গাড়ী বঢ়িয়া বাই বাই গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বেলেগ কণ্টেণ্ট নহয় যিহেতু আমাৰ মুনুৰ বাৰ্থডে আছিলে সেইকাৰণে ভিডিঅ'টো বনালোঁ আপোনালোকে তাইক আশীৰ্বাদ কৰিব আৰু তাইৰ ভৱিষ্যত যাতে ভাল হয় তাৰ বাবে আপোনালোকে প্ৰাৰ্থনা কৰিব সেয়ে কামনা কৰিছোঁ আৰু এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ